নমস্কাৰ। প্ৰথমে মই সকলোকে নৱবৰ্ষৰ বহুত শুভকামনা যাচিছোঁ। নৱবৰ্ষৰ এইটো মোৰ প্ৰথম ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মোক আগৰ দৰে মৰম দি যাব। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই আবৃত্তি কৰিবলৈ লৈছোঁ উদীপ কাশ্যপৰ কবিতা বৃদ্ধাশ্ৰম। মোৰ সোণটো কাণফুলিযোৰ বিক্ৰী কৰি মোৰ মৰা শৰীৰটো ঢাকিবলৈ বগা কাপোৰখন কিনিবা। মোৰ মৰম আৰু ভালপোৱাখিনি তোমালৈ পঠালোঁ। বহুত দিন হ'ল তোমাক দেখাই নাই। বহুত কষ্ট হয় কথাবোৰ ভাবিলে। কান্দোনত মোৰ বুকু ভাগি যায়। এতিয়া মোৰ বাবে তোমাৰ অন্তৰত কি অনুভূতি আছে মই নাজানো। তুমি সৰু থাকোঁতে মোক এৰি মোক বাদ দি একোৱেই নুবুজিছিলা। মই যদি কেতিয়াবা তোমাৰ চকুৰ আঁতৰ হৈছিলোঁ, তেতিয়া তুমি মা মা বুলি চিৎকাৰ কৰি উঠিছিলা। মোৰ বাহিৰে কাৰো কোলালৈ নগৈছিলা। 12 বছৰ বয়সত তুমি আম গছৰ পৰা পৰি হাতত দুখ পাইছিলা। তোমাৰ দেউতাই সেই হালৰ বলদযোৰ বিক্ৰী কৰি তোমাৰ চিকিৎসা কৰিছিলোঁ শুন। তেতিয়া 3 দিন 3 ৰাতি তোমাৰ কাষত নোখোৱাকৈ মই আছিলোঁ। সেই কথা জানো এতিয়া তোমাৰ মনত আছে? তুমি এক মুহূৰ্তও মোক নেদেখিলে থাকিব পৰা নাছিলা। তুমি বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত মোৰ বিয়াৰ গহনা বিক্ৰী কৰি তোমাৰ পঢ়াৰ খৰচৰ যোগাৰ কৰিছিলোঁ। হাতৰ বিষটো তোমাৰ এতিয়াও আছে নেকি? ৰাতি শুবৰ পৰত তোমাৰ কপালত মূৰত হাত বুলাই নিদিলে তুমি নুশুইছিলা। তোমাৰ প্ৰতি মোৰ কোনো অভিযোগ নাই। মোৰ কপালত যি লিখা আছে সেয়েই হ'ব। মোৰ বাবে তুমি কোনো চিন্তা নকৰিবা। মই ভালকেই আছোঁ। কেৱল তোমাৰ যোন যেন মুখখনি চাবলৈ বৰ মন যায় শুন। তোমাৰ ভনীজনী খবৰ লৈ থাকিবা। মোৰ কথা সুধিলে ক'বা মই ভালকৈ আছোঁ। মই ঈশ্বৰক অনুৰোধ কৰিছোঁ তুমি যেন মোৰ দৰে কেতিয়াও বৃদ্ধাশ্ৰমত থাকিব লগা নহয়। কোনোৱে জ্যোৎস্না ভৰা জোনাক ৰাতি আকাশৰ পিনে চাই জীৱনৰ অতীত বৰ্তমান আৰু ভৱিষ্যতলৈ ভাবিবা। বিবেকৰ কাষত উত্তৰ তুমি পাই যাবা। তোমাৰ ওচৰত মোৰ এটা শেষ অনুৰোধ আছে। আশা কৰোঁ তুমি মোৰ সেই অনুৰোধটো ৰাখিবা। মই মৰাৰ পাছত বৃদ্ধাশ্ৰমৰ পৰা মোৰ শৱটো নি তোমাৰ দেউতাৰ চিতাৰ কাষতে জ্বলাবা। ইয়াৰ বাবে তোমাৰ কোনো টকা খৰচ কৰাৰ প্ৰয়োজন নাই। তোমাৰ দেউতাই আমাৰ বিয়াত মোক দিয়া কাণফুলিযোৰ মোৰ চাদৰৰ আঁচলতে বান্ধি ৰাখিছোঁ। কাণফুলিযোৰ বিক্ৰী কৰি পোৱা টকাৰে মোৰ শ্মশানৰ কামখিনি কৰিবা। তোমাৰ সৰুকালৰ এখন ফটো মোৰ চিতাৰ কাষতে থৈ যাবা। ফটোখন চাই মনে মনে মই ভাবিম যে এইটোৱেই নেকি সেই তাহানি মাইনা নেকি? ধন্যবাদ।